হেল্ল' এভৰিৱান, আমি আহিছোঁ চাপৰিলে। এয়া হৈছে আমাৰ চাপৰি, দেখিছেনে? এয়া হৈছে মটৰ মাহ। এয়া আমাৰ ঘৰৰে হয় আৰু সেইটো আমাৰ বহা দেই। আৰু ইফালে পাপাই কাম কৰি আছে গাইজ। আৰু এইফালে আমি আহি আছোঁ, মানে মা মই মাহী মানে অকণমান সৰিয়হ আছে, ভাবিছোঁ তুলি কৰি থৈ যাওঁ। মানুহ লগালে যিহেতু পইচা দিব লাগিব ন, তো আজি আমিও আহিছোঁ বোলো লগে ভাগে লাগি তোলোচোন। আৰু ইফালে আমাৰ ইয়াৰ ৰচোন দেই, মাহী আৰু গৈ আছে। এইবিলাক সৰিয়হ আধাতে মানে তুলি থৈ দিছে, মৰণা মাৰা নাই আৰু মৰণা মাৰিব আৰু। তো আপোনালোকে চাই যাওক। আৰু ঘৰৰ মটৰ মাহ মই এচিয়া ছিগি আনিছোঁ গাইজ খাবৰ কাৰণে। টেষ্টি কিন্তু মিঠা আছে, ঘৰৰে হয় ন, বেলেগ খাৰ দিয়া নাই, পেকেট খাৰ ইউজ কৰা নাই। ইয়াত চব ঘৰৰ গোবৰ খাৰ এনেকৈ কিবা কিবি দিছে আৰু। তো চাই যাওক, দেখাই আছোঁ গাইজ। এয়া দেখিছেনে, মা আৰু এয়া মাহীয়ে সৰিয়হ তুলি আছে। মানে ইফালৰখিনি নহয়, আমাৰ এইকণেই হয়, অকণমান আছিলে। তো সেইকণ আমি তিনিজনীয়ে তুলি ফিনিছ কৰি দিওঁ। মোৰ হাজবেণ্ডে মাংস বনাই আছে, হাঁহৰ মাংস, আৰু মোৰ পাপাই কিবা ইফালে কাম কৰি আছে। আৰু আমি তিনিজনীয়ে সৰিয়হ তুলি একদম ফটাফট খতম কৰি দিছোঁ। তো আজিলৈ বাই বাই।